এয়া 2 নম্বৰ প্ৰতিযোগী তেখেতসকলৰ শেষ প্ৰদৰ্শন কৰি আছে। এয়া অসমীয়া সমাজৰ বিবাহত পানী তোলা যি মাংগলিক কাৰ্য, এয়া পানী তুলিবৰ কাৰণে তেখেতসকল আহিছে নদীৰ ঘাটলৈ। লগত বেন পাতি খুব এটা উৎসৱমুখৰ পৰিৱেশ। আমি কথা পাতিম, কথা পাতিব লাগিব। ধুনীয়াকৈ বিয়াৰ পানী তুলিলা হয়নে? আজি আপোনাৰ ল'ৰাৰ বিয়া নে ছোৱালীৰ বিয়া? ল'ৰাৰ বিয়া। মাজতে অকণমান ডিষ্টাৰ্ব কৰিলোঁ হয়নে? কিন্তু আমাৰ এইটো কি, ইয়াতে আমি মানে কি প্ৰতিযোগী কম, কিন্তু আমি অকণমান তোমালোকৰ টেলেণ্ট ৰাউণ্ড এটা চাম হয়নে? বেছি নহয়, তোমালোকৰ মানে সহজ কিছুমান আমি হেৰি খুলি দিম। সেইটো এই ল'ৰাৰ বিয়া হয়নে? অঁ, এইটো মাহৰ আজি কেই তাৰিখ? আজি 1 তাৰিখ জানুৱাৰী 15 তাৰিখ। অঁ, অসমীয়া মাঘৰ 2 তাৰিখ। আজি মাঘৰ 1 তাৰিখে আপোনাৰ ল'ৰাৰ শুভ বিবাহ। কইনা ক'ত? গুৱাহাটী। অঁ, ল'ৰাজনক নিশ্চয় মানে কইনাটো সুধি পিছুৱে বিয়া কৰাইছে হয়নে? অঁ, ভাল লাগিছে বাৰু তোমালোকৰ, ইমান ধুনীয়াকৈ আহিছা। দৰাৰ হেৰি কি কৰে? চাকৰি। দৰাটো কোননো? আমাৰ এইখন গাঁৱৰে নে? অ', ধুনীয়া দৰা দেই। নিশ্চয় ঘৰত দৰাই আলহী অতিথিক সোধ কৰি আছে হয়নে? খাদ্য ধুনীয়া। আমি যাওঁতে বিয়া কিন্তু খাই যাম হয়নে? নমতা বিয়া খাম কিন্তু আজি। গম পোৱা নাই, আহিহে গম পালোঁ বিয়া। অঁ, কিন্তু ভাল লাগিছে, ধুনীয়াকৈ বেনপাৰ্টি বজাইছে। অকণমান পানী তোলাৰ আমি এটা গীত শুনিম বিয়াত যে গাই। ৰাম কৃষ্ণ পানী তুলিবলৈ, ৰাম কৃষ্ণ ওলাইছে আয়তী, কাষতে কলচী লৈ। অঁ, ধুনীয়া। এইকেইটা কি আপোনালোকৰ ভতিজা ভাগিন নিশ্চয় দৰাৰ হয়নে? বৰ ধুনীয়া লাগিছে। কোনে দিছে? দৰাই দিছে নেকি? কাপোৰ কোনে দিছে? দৰাই। অঁ, ধুনীয়া দেই, ধুনীয়া লাগিছে তোমাক। তোমালোকে বেনপাৰ্টিৰ লগত নাচিছানে নাই? অঁ, মিউজিকতো নাচিবা। এই এনেকুৱা বক্স আনিছেনে নাই বিয়াত? তোমাৰ নামটো? অঁ, ধুনীয়া। নাই নাই, আজিকালি থাকি যায় এইবিলাক নাম। এঞ্জেলিকাও ৰাখে নহয় কিছুমানে। অঁ, তোমাৰ নাম? নয়না নেকি? Oh, Miss Sania. Oh, ধুনীয়া দেই, ভাল লাগিছে তোমাক। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম কস্তুৰী হাজৰিকা। কস্তুৰী হাজৰিকা, মৰম লাগিছে কস্তুৰীকো। কোন শ্ৰেণীত পঢ়ি আছা? অঁ, বিয়া ৰাতি চাব যাবা, কইনা আনিব যাবা? তোমাৰ মামাৰ বিয়া নে খুৰাৰ বিয়া? অ', মামাৰ বিয়া। অঁ, তোমাৰ নাম?
বিয়াত কাৰ লগত আহিছা, মা নে দেউতা? অ' দেউতা অহা নাই? আহিছে? অঁ ধুনীয়া, যোৱা। বেণ্ড পাৰ্টিটো ক'ৰ? অ' তেওঁলোকৰ লগত হেৰিয়ে নহ'ল দেই। আৰু আমাৰ কেমেৰামেনো আছে। বিয়া কিন্তু যাব লাগিব, মোৰো বিয়া আহি আছে। হে যাবানে? কিমান? দুদিনৰ কাৰণে কিমান লোৱা? বহুত কমত কৰি আছে তো। অঁ মই এজনৰ লগত কথা পাতিছিলোঁ, 7,000 লাগে জানা। ঘৰ দক্ষিণ চুবুৰী। বেণ্ড পাৰ্টিটোৰ নাম? মিলিজুলি অঁ মিলিজুলি বেণ্ড পাৰ্টি। অঁ বেনাৰ চেনাৰ নিশ্চয় বিয়াত লাগি আছে কিজানি। কণ্টেক্ট নাম্বাৰ তাতে ল'ম হয়নে? অঁ দিয়া। কেইজন? 5জনে নেকি? অঁ অঁ নতুনকৈ খুলিছোঁ আমি। অঁ নতুনকৈ ভাল দেই, লাগি থাকা, এদিন নিশ্চয় ভাল হ'ব তোমালোকৰ। দক্ষিণ চুবুৰীত খুলিয়া ভাউৰীয়াও আছে হয়নে? ইমান ধুনীয়া। এতিয়া মাজুলীটো কৰিব যাব, ঠিক তেনেদৰে তোমালোকৰ দৰঙতে নহয়, বাহিৰতো যাব লাগিব হয়নে? লাহে লাহে আমাৰ অসমৰ বাহিৰতো যাব লাগিব। দে যোৱা। এয়া হিন্দু ধৰ্মৰ বৈদিক নিয়ম অনুসৰি এনেকুৱা শুভ বিবাহত পানী তোলাটো এক মাংগলিক কাৰ্য, পৰম্পৰা। এই পানীৰেই ৰাতি দৰা পক্ষই দৰাক আৰু কইনাৰ পক্ষই নিশ্চিতভাৱে কইনাক গা ধুৱাব। এটা সুন্দৰ উপস্থাপন লাহে লাহে অসম